হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু এয়া পিছদিনাখন ৰাতিপুৱা আৰু আমি কালি ভিডিঅ' বনাবলৈ নহ'লে আহি পাই মানে ইমান ভাগৰ লাগিছিলে। এতিয়া চাহ তাহ খাই মেলি ৰৈ আছোঁ আৰু ইয়াতে আজি যামগৈ, কাৰণ কেলৈ মানে প্লেন নাছিলে ন, ঘপককৈ গুচি অহা হ'ল। তো সেয়া আৰু এতিয়া বহি আছোঁ এনেই বেলকনিত, দেউতাই খেলি আছে। বাহঁতৰ ঘৰত আহিলে বহি পেলাই ইয়াত মানে খুবেই ভাল লাগে, গোটেইখন দেখি থাকে মানে হোজাইখন। আমাৰ তাত ঘৰত ইমান হুলস্থুল নাই, ইয়াত এনেকৈ ভাল লাগে। পা ধুই ৰেডি হৈ লৈছোঁ আৰু এয়া ভিন্দিয়ে ইলিচ মাছ দি পঠিয়াইছে আৰু সৰুবাই ইলিচৰ হালাল। ইমান সঁচা, ইমান ডাঙৰ বটিখন। এতিয়া খোৱাহে কথা আৰু এতিয়া যাবলৈ ওলালোঁ আৰু এয়া ওলাই মেলি হৈ গ'ল। টাটা, আহা আহা। যাব সময়ত এইটো দেখাই দিছোঁ, এইটো হৈছে বাহঁতৰ ঘৰ। একদম একেবাৰে ডাঙৰ মস্ত টিভি, য'ত মানে থিয়েটাৰত চাই থকা নিচিনা লাগে। খুবেই ধুনীয়া পিকচাৰ কোৱালিটি হয়। আৰু আমি আগদিনাখন DDLJ চালোঁ। ইণ্টাৰেষ্টিং কথা হৈছে মই DDLJ চোৱা নাছিলোঁ, এতিয়া চালোঁ কি মানে আধা চালোঁ, পাহৰিছিলোঁৱে। এয়া আমি ওলাই গুচি আহিলোঁ বাহঁতৰ ঘৰৰ পৰা। এতিয়া আৰু গৈ থাকিম আৰু লাহে লাহে নিজৰ ঘৰলৈ, কাৰণ আমাৰ একো প্লেন নাছিলে। অৰ্কিড পাৰ্কলৈ আহিছিলোঁ ঘূৰি যাবলৈ, তাৰপৰা ইয়ালৈ গুচি আহিলোঁ, থাকিলোঁ এৰাতি আৰু এতিয়া গৈ আছোঁ আৰু আমি এয়া যোৱা সময়ত। এইফালে বাই বাই নে। আৰু এয়া ঘূৰি আহি থাকোঁতে আমি কাজিৰঙাৰ ওচৰত ইমান ডাঙৰ গড় এটা একদম ওচৰৰ পৰা দেখিলোঁ। ইমান দিনে মানে ইমান ওচৰৰ পৰা গড় দেখা নাই, এইটো অকণমানকৈ ওলাই আছে। আৰু এই কাজিৰঙাখনৰ ওচৰত ইমান লাহে লাহে যাবলৈ দিয়ে, একদম ব'ৰ লাগি যায়গৈ। আৰু স্পীডত গ'লেও দিগদাৰ, স্পীডত গ'লে ফাইন লাগে। এবাৰতো আমাৰ লাগিছে, এনেকৈ ৰৈ থাকে যে গাড়ীবিলাক, ফটো মাৰি দিছিলে এবাৰ এনেকৈ গৈ থাকোঁতে। আৰু আমি এনেকৈ লাহে লাহে গৈ আছোঁ, যিহেতু এনজয় কৰি কৰি গৈ আছোঁ। জুবিন দাৰে গান পূৰা লগাই লৈছোঁ আৰু চবেই গাই গাই গৈ আছোঁ। আৰু আমাৰ অকমানিটো পূৰা এনজয় কৰিছে, সি একেবাৰে নাচিছে পূৰা। তাৰপিছত সি দেখিলে যে ফটো মাৰি আছোঁ বুলি, তাৰপিছত সি ল'বলৈ আহি গ'ল পূৰা। ফোন লাগে মুঠতে, সি ফটো মাৰিব এইবাৰ। নাচি থকাৰ পৰা একদম ফোন ল'বলৈ গুচি আহিছে একদম। আলহী বোকা খাট আৰু ইয়াতে চাহ খাবলৈ আৰু চাহ খাব লাগে, মানে বহুত দেৰি হৈ গ'ল। ৰাতি হ'লে এনেও অলপ দেৰি হয়। এতিয়া যাওঁ, এইখনত নেখাওঁ জানো তাতে ক'ত গৈ। এয়া দেখিলেনে, দেৱালীৰ দিনাখনো মানে কোনো এনজয় কৰা নাই, যিহেতু সকলোৰে মনত দুখ লাগি আছে। কোনো ফটকা ফুটাৰ চাউণ্ড নাই। সঁচাকৈ দেখি পেলাই আচৰিত লাগি গ'ল। আমি ইমান দূৰৰ পৰা মানে আহি আছোঁ, হোজাইৰ পৰা শিৱসাগৰলৈকে, তাত কোনো মানে ফটকা ফুটা চাউণ্ড নাছিলে সেইদিনাখন। ভাল লাগিলে আৰু দেখি। আমি হোটেল তৃপ্তিত বহি আছিলোঁ খাবলৈ। দিৱালী নহয় যেনিবা, নৰ্মেল ডেইজৰ নিচিনাকৈ মানে সকলোফালে হৈ আছিলে। এইবাৰ হৈছে সঁচাকৈ দেৱালীৰ কাৰণে চবেই মানে এটা ইয়াতে এতিয়া মানে ইমান দূৰ আহিলোঁ, তথাপিও এটা ফটকা আমি নুশুনিলোঁ। মানে সকলোৱে মানে কলগছ এজোপা জ্বলোৱা ক'ৰবাত ক'ৰবাত দেখিছোঁ, আৰু দিয়া জ্বলাইছে তাকো বহুত কম। আগতে 15 দিনৰ আগৰ পৰাই বম ফুটা নুশুনা, সঁচা একোৱেই নাইকিয়া এইবিলাক তেনেকুৱা। আৰু এইটো জুপুৱা জুই জ্বলি আছে, আৰু কি জুই জ্বলাব হয়নে? মানে প্ৰত্যেকৰে আৰু মৰমৰ শিল্পীগৰাকী আমি এতিয়া ঘৰ পৰা আহি গ'লোহি, আৰু এই বায়ে জাপি দি পঠিয়াইছিলে আমাৰ। মই এতিয়া পিন্ধি ল'লোঁ, হিউৱেন চাঙৰ নিচিনা লাগিছে। ইমানেই আছিলে আৰু আজিলৈ মানে, আৰু ইমান ঘূৰি ফুৰিছোঁ ন গোটেই দুদিন, পূৰা ৰেষ্ট নোলোৱাকৈ। আজি আৰু একো নাই আৰু দিবলৈ নিদিওঁ। এতিয়া মানে ভাবিছোঁ ঠাণ্ডা দিন আহিছে যে ডেইলি ব্লগবিলাক দি থাকিম, আপোনালোকেও চাই থাকিব। থেংক ইউ, বাই বাই।